আপোনালোকে জানেনে যে মানুহৰ মৃত্যু হ'লে কিয় 3 দিন উপবাসে থকা হয়? মই বৈজ্ঞানিকভাৱে জনা কিছুমান তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। নমস্কাৰ, মই পূজা। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আৰু আজি সেইকাৰণে ভিডিঅ' এটা বনালোঁ। মন চনো ইমান ভাল লাগি থকা নাই। মানে ধৰা এই জীৱননো কি আৰু জীৱনটো কি, জীৱনক লৈয়ে বহুত কিবা কিবি চিন্তা সকলো মানুহৰে, মোৰ বুলিয়ে নহয়, বিশেষকৈ যিবিলাকে BA পঢ়ি আছে বা BA কমপ্লিট কৰি ঘৰতে বহি আছে সেইবিলাকৰ ধৰ মানে এটা ডিপ্ৰেশ্যন, সেইসকল ব্যক্তিৰ মনৰ অৱস্থাটো মই বুজি পাইছোঁ, যিহেতু মোৰো সেনেকুৱাই মনৰ অৱস্থাটো। চ' ইমান ধৰ ভালকৈ ভিডিঅ' বনাবও নোৱাৰোঁ বা ধেমেলীয়া ভিডিঅ' বনাওঁ, কেতিয়াবা বনালেও কেতিয়াবা ফেচবুকত দিওঁ, ইনষ্টাগ্ৰামত দিওঁ আৰু মানে ইউটিউব মই বহুত দিন লৰাই নাছিলোঁ। কেতিয়াবা এনেই যদি কিবা ভিডিঅ' ইনষ্টাগ্ৰামত দিওঁ বা ফেচবুকত দিওঁ, সেইবিলাক ভিডিঅ'কে আনি মই ইউটিউবত দিছিলোঁ বা ইউটিউবটো মই বহুত দিন লৰাই নাছিলোঁ মানে। আৰু এতিয়াৰ পৰা মই কণ্টিনিউ মানে এসপ্তাহৰ ভিতৰত 2 দিন হ'লেও ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। আচলতে আমি জানো যে প্ৰত্যেক জীৱ জন্তুৰ দেহত বেক্টেৰিয়া থাকে আৰু যেতিয়ালৈকে জীৱৰ দেহত তেজ চলাচল হৈ থাকে তেতিয়ালৈকে বেক্টেৰিয়াবোৰো নিয়ন্ত্ৰণ হৈ থাকে বুলি আমি জানি আহিছোঁ। আচল কথা এয়ে যে যেতিয়া মানুহ এজনৰ মৃত্যু হয় তেতিয়া তেজ চলাচল বন্ধ হয় আৰু ব্যক্তিজনৰ দেহটোৰ তেজখিনি ঠাণ্ডা হ'বলৈ ধৰে আৰু তেতিয়াই বেক্টেৰিয়াবোৰৰ বংশ বিস্তাৰ কৰিবলৈ সহজ হৈ পৰে। যিহেতু মানুহ এজনৰ মৃত্যু হ'লে ওচৰ চুবুৰীয়া বা আত্মীয় স্বজন সকলোৱে তেওঁক অন্তিমবাৰৰ কাৰণে চাবলৈ যায় আৰু শ্মশানলৈ যায়। আৰু মৃতকৰ সংস্পৰ্শলৈ অহা সকলো ব্যক্তিৰ দেহলৈ সেই বেক্টেৰিয়াসমূহ বিয়পি যায় বুলি বৈজ্ঞানিকভাৱে জনা যায়। সেইবাবে মৃত ব্যক্তি এজনক যিমান পাৰি সিমান সোনকালে তুলসীৰ তলত ঘিউ চাকি দি থোৱা হয়, কিয়নো ঘিউ চাকিৰ তাপত আৰু তুলসীৰ গোন্ধই সেই বেক্টেৰিয়াসমূহ মাৰি নিয়াত বিশেষভাৱে সহায় কৰে। আৰু মৃতকৰ ঘৰ আৰু শ্মশানৰ পৰা অহা সকলো ব্যক্তিক সেইবাবে গা ধোৱা দেখা যায়, যাতে বেক্টেৰিয়াসমূহ বিয়পি যাব নোৱাৰে। যিহেতু মৃতকৰ আত্মীয়বোৰ তেওঁৰ মৃত্যুৰ দুখত তেওঁৰ সংস্পৰ্শত বেছি সময় থাকে, সেইবাবে তেওঁলোকৰ পৰা বেক্টেৰিয়াবোৰ কিছু পৰিমাণে আঁতৰি নোযোৱাৰ সম্ভাৱনা থাকে। যিহেতু বেক্টেৰিয়াসমূহ নাক আৰু মুখেৰে দেহৰ ভিতৰলৈ সোমাই যোৱাৰ সম্ভাৱনা থাকে, সেইবাবে আত্মীয় স্বজনক সেই 3 দিন একো নোখোৱাকৈ থাকিবলৈ দিয়া হয়। 4 দিনৰ পাছত ভাত খাবলৈ দিয়া হয় যদিও 15 দিনমানলৈ তেল খাবলৈ দিয়া নহয়, কিয়নো তেল খালেও বেক্টেৰিয়াসমূহ ভিতৰলৈ যাব পাৰে। সেয়েহে 3 দিনৰ দিনা তিলনি আৰু 10 দিনৰ দিনা দহা, এনেদৰে কাম কাজ শেষ হোৱাৰ পাছত ভাত পানী খাব পৰা হয় তেলেৰে। এনেবোৰ কাৰণতে পূৰ্বপুৰুষৰ পৰা কিছুমান নীতি নিয়ম মানি চলা হৈছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।